হয়, আজি আমাৰ মুনমুন বাইদেউৰ যি MCLA পাৰিষদীয় সমষ্টি পৰ্বতঝৰা তাৰে কিছু সংখ্যক আমাৰ বাওঁসুঙুৰি সমষ্টিত পৰিছে আৰু সেই তাৰে প্ৰচাৰ চলাবলৈ আমাৰ সন্মানীয় EM মুনমুন বাইদেউ ইয়ালৈ আহিছে BPF দলৰ হৈ প্ৰচাৰ চলাবলৈ, মোৰ হৈ প্ৰচাৰ চলাবলৈ মই বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইমান ব্যস্ততাৰ মাজত তেখেতে আজি ইয়াত আহিছে। আমি BPF দল হিচাপে আগন্তুক দিনত প্ৰতিটো চুকে কোণে গৈ আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম আৰু সেই কাম কৰিবলৈ আমি ৰাইজৰ মাজত আহিছোঁ। এই অঞ্চলৰ যথেষ্ট পিছপৰা আছিলে, কিন্তু BTCৰ আমাৰ সন্মানীয় EM মুনমুন বাইদেৱে হাগ্ৰামা মহিলা ৰিচাৰৰ নেতৃত্বত মুনমুন বাইদেউৰ নেতৃত্বত এই অঞ্চলবিলাক যথেষ্ট উন্নয়নৰ ফালে আগবাঢ়িছে। আগন্তুক দিনত এই অঞ্চলৰ ৰাইজে মোক মৰম দিছে, ভালপোৱা দিছে। ইয়াৰ পৰা যে জিকাই লৈ আহে মই এই অঞ্চলৰ উন্নয়নৰ কাৰণে আগন্তুক দিনত সদায় কাম কৰি যাম। মই এই অঞ্চলৰ আগতে কৈছোঁ যথেষ্ট আদৰণি পাইছোঁ, ৰাইজে মৰম দিছে। উদীয়মান যুৱক হিচাপে বা উঠি অহা প্ৰজন্মৰ ল'ৰা হিচাপে ৰাইজে আঁকোৱালি লৈছে, নিজৰ ঘৰৰ ল'ৰা হিচাপে, কাৰোবাৰ ভাই হিচাপে, বন্ধু হিচাপে আঁকোৱালি লৈছে। বাওঁসুঙুৰি সমষ্টিত মই নেতা হ'বলৈ অহা নাই, বাওঁসুঙুৰি সমষ্টিত মই বেটা হিচাপে কাম কৰিবলৈ আহিছোঁ আৰু সেইকাৰণে দেখাই পাইছে আপোনালোকে চুকে কোণে প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে মোক আঁকোৱালি লৈছে আৰু সকলোৱে মৰম চেনেহেৰে হাগ্ৰামা মহিলা ৰিচাৰৰ যি নতুনকৈ BTC এখন গঢ়াৰ পৰিকল্পনা যে সকলোকে লৈ আগবঢ়াৰ, তাত সকলোকে সহযোগী হ'বলৈ ইতিমধ্যে আগবাঢ়ি ওলাই আহিছে। কণ্টেষ্ট বুলি তেনেকুৱা মই দেখা নাই, কিন্তু আপোনালোকে জানে BTCত প্ৰমুখ দল দুটাই, BPF আৰু UPPL। নিশ্চয় BPF যদি ইয়াৰ পৰা উইনাৰ হয়, ছেকেণ্ড পজিশ্যনত UPPL দল থাকিব।